দেশত 2000 টকা নোটৰ প্ৰচলন প্ৰত্যাহাৰ কৰা হৈছে। এই টকাবোৰ 30 ছেপ্টেম্বৰলৈকে আইনী নিবিদা হৈ থাকিব। সাধাৰণ ৰাইজে তেওঁলোকৰ ওচৰত ৰখা 2000 টকাৰ নোটবোৰ 30 ছেপ্টেম্বৰলৈকে বেংকত জমা কৰিব পাৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সকলো বেংকৰ পৰা জমা কৰা এই 2000 টকাৰ নোটবোৰ RBIলৈ ঘূৰাই পঠোৱা হ'ব। কিন্তু প্ৰশ্নটো হ'ল যে এই নোটবোৰ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছেনে? RBIয়ে সেইবোৰ আন কোনো ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰিব। জমা কৰা নোটৰ সৈতে প্ৰথমে কি কৰা হয়? যেতিয়া সকলো নোট সংগ্ৰহ কৰি RBIলৈ পঠোৱা হয়, সেইবোৰ মুদ্ৰা প্ৰমাণীকৰণ আৰু প্ৰক্ৰিয়াকৰণ প্ৰণালী CVPSত ৰখা হয়। এই যন্ত্ৰৰে নোটবোৰ গণনা কৰাৰ লগতে সেইবোৰ প্ৰকৃত হয় নে নহয় পৰীক্ষা কৰা হয়। এটা CVPS যন্ত্ৰই এঘণ্টাত 50,000ৰ পৰা 60,000 নোটৰ প্ৰক্ৰিয়া কৰিব পাৰে। ইয়াৰ পিছত RBIয়ে নোটবোৰক ফিট আৰু অযোগ্য শ্ৰেণীত বিভক্ত কৰে। অযোগ্য নোটবোৰ কাগজৰ শ্ৰেডাৰত দি নষ্ট কৰা হয়। একে সময়তে ফিট নোটবোৰ এনেদৰে কাটি দিয়া হয় যাতে সেইবোৰ নতুন মুদ্ৰাৰ নোট তৈয়াৰ কৰিবলৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি।